বন্ধুসকল আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৰা পল্ট্ৰি ফাৰ্ম। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ব্ৰইলাৰ ফাৰ্মৰ 51 নম্বৰ দিন, 51 ডেইজ। এই 51 ডেইজত মোৰ আজিলৈকে ব্ৰইলাৰ ওজন কিমান হৈছে সেই বিষয়ে আজি লাইভ দেখাই আছোঁ। এইটো চাওক ভিডিঅ'টো। মোৰ 51 দিন, 4 কেজি এটা ব্ৰইলাৰ গ্ৰাম মোৰ পুৰা 4 কিলো ওলাই 355 গ্ৰাম দেখিছে পাৰ ব্ৰইলাৰ। ইয়াতকৈ ডাঙৰ ডাঙৰ আছে আৰু কিছুমানৰ 3 কেজি 700, 3 কেজি 800, মুঠতে 4 কেজি ওচৰা ওচৰি আৰু গোটেইখিনি 4 কেজি ওপৰত তেনেকুৱা হৈ আছে। আজি মই প্ৰথমে 51 নম্বৰ দিনাখন মেনেজ কি ধৰণে কৰি আছোঁ বুলি যদি সোধে, মই প্ৰথমে ক'ম, মই প্ৰথমে ৰেকিং কৰিছোঁ এই ফলিয়াখিনি ৰেকিং কৰাৰ পাছত বাচনবিলাক ধুলোঁ। বাচনবিলাক ধোৱাৰ পাছত দানা দিলোঁ। মই গডৰেজ ফিনিচাৰ দানাটোৱে দি আছোঁ, পেলেটছটো যিটো দানা দিছোঁ। দানাৰ পাছত মই এই ড্ৰিংকাৰবিলাকত আজি ভিটামিন দিছোঁ, চাৰ্কোফেল পি 20 গ্ৰাম 100 বাৰ্ডছৰ কাৰণে, কিন্তু মোৰ 94 বাৰ্ডছ আছে, বাকী 6টা মৰিলে। সেই বিষয়ে আগৰ ভিডিঅ'কেইটাত চাই ল'ব। আৰু আজি এনেধৰণে ইউজ কৰিছোঁ, মানে প্ৰতিপাল কৰিছোঁ। সন্ধিয়ালৈ মই কি কৰিম, নৰ্মেল ৱাটাৰ দিম, আকৌ মই ফিনিচাৰ ফিডে দিম, আজি দেখিলে মই কেনেধৰণে প্ৰতিপাল কৰি 4 কেজি 100, 4.5 কেজি ৱেইটৰ ব্ৰইলাৰ কৰি দিব পাৰিছোঁ। মই কেনেধৰণে মেনেজমেণ্ট কৰিছোঁ সেই বিষয়ে যদি জানিবলৈ বিচাৰে তেন্তে গোটেই ভিডিঅ'খিনি এটা চাই যাব, তেতিয়া গম পাই যাব। আৰু কিবা জানিব পাৰিলেও কমেণ্ট বক্সত কমেণ্ট কৰি জানিব। মোৰ পল্ট্ৰিখিনি চাইজ চাওক, প্ৰত্যক্ষ কৰক। এয়া হৈছে মোৰ 94 বাৰ্ডছ আছে, আৰু সেইখিনি এইকেইদিনতে চেল কৰিম। মানে আজি ফাৰ্ষ্ট চেল কৰিছোঁ দেই। প্ৰথম চেল কৰি মই আজি 300 টকা পাইছোঁ। 300 টকা পাইছোঁ। মই ৰেট অকণমান কমকৈ দি দিছোঁ। এটা মানে কম চাইজৰ আছিলে, কম চাইজৰ ৱেইট আছিলে, 3 কেজি হোৱা নাই মানে ভিতৰৰ ৱেইট। ভাল লাগিলে আজি প্ৰথম দি। তাকে আজি মোৰ ফ্লিপকাৰ্টৰ পৰা মেচিনটোও আহিলে, ৱেইট জোখা মেচিনটো। সেইটো কাৰণে আজিৰ পৰা চেল কৰিছোঁ। আৰু ঠিক আছে, ইমানকৈ কৈ মোৰ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব। থেংক ইউ। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।